এই গাইজ চকুন আপোনালোকে আপোনালোকৰ মৰমৰ চেনেল বুঢ়াই কৈছিলোঁ তো গাইজ আজি দেখাম আজি মোৰ ঘৰটোত তো প্ৰথমতে আমি পিছফালটোৰ পৰাই বাহিৰৰ পৰাই আমি ৰাউণ্ডটো মাৰি আহোঁ জলক তাৰপিছত ঘৰত সোমাম আৰু এইটোৱে হৈছে মোৰ বাটৰ আগত দৃশ্য আপোনালোকে চাই লওক এয়া আমাৰ অকণমান গ'লে থানা চক বুলি কয় আৰু ইভাগে গ'লে আমাৰ দেৱালয় মন্দিৰটো পাম কোনোবাই যদি আহিব বিচাৰিছে আমাৰ ঘৰত তো আহিব পাৰে মই ইনষ্টাগ্ৰামৰ লিংকটো দি দিছোঁ তো মেছেজ কৰিব আৰু ফাৰ্ষ্ট আমি বেকগ্ৰাউণ্ডটো দেখাই আনো ঘৰৰ ফাৰ্ষ্ট ক'বলৈ গ'লে সেইটো দেখি আছে যে খগেন ভৱন তো সেইটো খগেন ভৱনটো হৈছে আমাৰ দেউতাকৰ নাম তো মোৰ ককা হয় আৰু ইয়াৰে কাপোৰ মেলি দিয়া আছে আৰু ইয়াত দেখিছে প্লাষ্টাৰ কৰা নাই বাৰু প্লাষ্টাৰ কৰিব লাগিব ভালকৈ টকা চকা হ'লে এতিয়া এনে কৰি থৈছোঁ আপোনালোকে চাই থাকক আৰু এইখন এনেকৈ থৈ দিছোঁ আৰু এইখন টিং মানে এতিয়া আমি লগাবলৈ টকা নাইতো সেই গতিকে ইউটিউবৰ পৰা পেমেণ্ট পালে কেতিয়াবা লগাই দিম এনেকৈ চলি আছোঁ বাকী এয়াই আৰু চাই লওক পিছফালৰ পৰা মোৰ ঘৰটো আৰু এতিয়া ঘৰৰ ভিতৰত যাব লগা হ'লে ফাৰ্ষ্ট আপোনালোকে আহিব লাগিব বাৰাণ্ডালৈ তো এইখন এখন বাৰাণ্ডা য'ত আমি গধূলি টাইমত বহি এনেকৈ ইয়াত কেতিয়াবা ভিডিঅ' চিডিঅ' এডিট কৰোঁ এনেকুৱাকৈ আপোনালোকে ঘৰৰ ভিতৰত যাব লগা হ'লে ফাৰ্ষ্ট আপোনালোকে দেখিব এইটো ঘৰ মই বনাইছিলোঁ মানে এনেই আৰু ফাৰ্ষ্ট আজি এটা কথা কৈ লওঁ আপোনালোকক মানে আজি পুৱা উঠা কাৰণটো হৈছে কি মানে আজি দেউতা কামত গৈছে মানে এতিয়া আপোনালোকৰ ভাব আহিব যে তোৰ দেউতাৰে কি কৰে মোৰ দেউতাই আগতে ঠেলা চলাইছিল মানে এতিয়া ই ৰিক্সা আহি গ'লতো মাৰ্কেটত সেই গতিকে ঠেলাখন বিক্ৰী কৰি দি এতিয়া মানে এনেকৈ গাঁৱতে আছিল মানে কাম বন নাই গাঁৱতো সেই গতিকে আমাৰ এজন এই কাষৰ মানুহৰ লগত এই বৰপেটাত গুচি গ'ল কাম কৰিবলৈ তো 7 দিন বা 8 দিন কিবা কাম লাগিব তো আহি থাকিব ঘৰত দেউতা আহিলে আপোনালোকক দেখাম বাকী বৰপেটাত যদি মোৰ কোনোবা ছাবস্ক্ৰাইবাৰ আছে দেউতাক দেখে মাতিব ভাল পাব দেউতাও বাকী দৰ্জাখন মাৰি লওঁ ৰ'ব মেইনলি কথাটো হ'ল কি মোৰ ঘৰত বিচনা দুখন আছে এই এখনত মাদাৰ আৰু মই থাকোঁ আৰু এই এখন দেউতা অকলে থাকে আৰু এইখনৰ কণ্ডিশ্যনটো হৈছে কি মানে আপোনালোকে চাব পাৰে মই দিছোঁ লাজ নকৰাকৈ দিছোঁ মানে থোৱা জেগা নাই সেই গতিকে থৈছোঁ গাইজ আপোনালোকে লাজ নিদিব মানে এনেকুৱা দেখিছে মানে কিবাকৈ আছোঁ মানে লাৰি দিলে পৰি যাব এই চাই লওক দেখিছে আপোনালোকে মানে কামেই নাই এইবিলাকৰ এই চাওক ইমান হেৰি হৈ আছে গাইজ কিবাকৈ আছোঁ গাইজ বাকী এই মই বেতনতৰ কাৰণে মই বাচি আছোঁ ক'বলৈ গ'লে এখন বিচনাৰ বাৰু সিমান হেৰি নাই এখন বিচনাও ছেইম আছিল মানে আমি হেৰি কৰি মানে কাঠেৰে এনেকৈ মাৰি দিছোঁ ৰ'ব মানে এইখন বিচনা যেতিয়া সেই হৈছিল এনেকুৱা মানে তেতিয়া অলপ পইচা আছিল সেই গতিকে আমি কাঠেৰে মাৰি লৈছোঁ এনেকুৱাকৈ মানে মোৰ কাপোৰ থোৱা জেগা নাইতো সেই গতিকে মাদাৰে এতিয়া থৈ দিছে এইযোৰ ৰেইনকোট একচুৱেলি মোক কিনি দিছিল মানে ফাটি গৈছে দেখিছেনে এতিয়া মানে ৰেইনকোটবিলাক কোনো নামেই নাই এনেকৈ কাপোৰবিলাক থৈ দিছে দিয়ক আৰু সেইটো হেলমেট মোৰ নহয় নিতুলৰ আৰু যদি নিতুলে চাই ভিডিঅ'টো তই হেলমেটটো নিবা আহিবি আৰু এনেকুৱাকৈ মানে মোৰ ইয়াত গাৰু লেপ টেপ এনেকৈ থৈ দিছোঁ মানে বিশেষ থোৱা জেগা নাইতো আৰু এইটো ৰুমৰ ফাৰ্ষ্ট ক'বলৈ গ'লে এইখন হৈছে মোৰ পঢ়া টেবুল য'ত মই পঢ়োঁ আৰু এইটো আপোনালোকে দেখিছে 1K ছাবস্ক্ৰাইবাৰ বুঢ়া স্কচ যেতিয়া মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈছিল মানে 1000 ছাবস্ক্ৰাইব হৈছিল তেতিয়া মই এইটো বনাই আনিছিলোঁ মানে প্লে বটনৰ তেতিয়া মানে আশা কৰা নাছিলোঁ মানে সেইখিনি টাইমত পূৰা জোচ আছিল তো বোলে এইখন হৈছে চাজা মানে কিবা আমাৰ বেলেগ বস্তু নাইতো সেই গতিকে এনেই বাল্টিং চাল্টিং থৈ দিছোঁ কেতিয়াবা লাগিলে উলিয়াই লওঁ আৰু এইটো ৰুমতো আছে মই মানে চাকি দিওঁ কেতিয়াবা মানে মই দিওঁৱে প্ৰায়ভাগ দিওঁৱে মই ভগৱানৰ ওচৰত চাকি বাকী দেখাব লগা একো নাই বাকী চাঙত কলখান চাওক কেনেকুৱা হৈ আছে মানে সিদিনা মানে এই কাঠখন মানে ভাঙি পৰিছে দেখিছেনে সিদিনা মানে কামেই নাই কাঠৰ মানে কামেই নাই আপোনালোকে চাই লওক এই কামেই নাই দেখিছে অলপ মজবুত হৈ আছে কিন্তু মজবুত থাকিলেনো কি হ'ব আমাৰতো মানুহৰ ওজন ৰাখিব নোৱাৰে বাকী এইখনে চাঙত তল এনেকৈ থৈ দিছোঁ বাকী গাইজ আলু পিঁয়াজ থোৱাৰ মানে জেগা নাই আমাৰ মানে এনেকৈ নাইও ৰ'ব আনিব লাগিব ইয়াত জ্বালা কেইটামান আছে আৰু ইয়াত আলু পিঁয়াজ কেইটামান আছে মই আনিছিলোঁ মানে সেইদিনা দেউতাও আনিছিল ময়ো আনিছোঁ মাজে আনো কেতিয়াবা টকা চকা পালে আৰু জোতা ক'বলৈ গ'লে মোৰ ঘৰত এযোৰে আছে দিয়ক মই পিন্ধোঁ আৰু এযোৰ চেণ্ডেল আছে বাৰু লেতেৰা হৈ আছে মই নিপিন্ধোৱে মানে এই চেণ্ডেল মানে জোতা ক'ৰবাত নিবলৈ মোৰ এযোৰেই আছে বাকী এইটো ৰুম আৰু কি চাব এবাৰ চিনেমেটিকতে চাই লওক আৰু নেক্সট আহিল এইটো ৰুম এতিয়া ফাৰ্ষ্ট এইটো ৰুম দেখাব লগা হ'লে মানে এখন দেখাব লাগিব মানে এখনৰ কাৰণে আমি চলি আছোঁ মানে এখনত মাদাৰে ভাত বনায় আৰু এইখন হৈছে মাদাৰৰ থাপনা ইয়াত মানে মোৰ থোৱা জেগা নাইতো মানে এনেকুৱাকৈ থৈ দিছোঁ দিয়ক গাইছ লাজ নিদিব আৰু কমেণ্টত এনেকুৱাকৈ থৈ দিছোঁ মানে কৈ আছোঁ
মানে গেছ এইটো হৈছে বাকচ আপোনাক আমি ইয়াত এনেকৈ থৈ দিওঁ মানে এইবিলাক হৈছে কাপোৰ মেলা তাৰ মানে ক'বলৈ লাজ লাগিছে গেছ ভিতৰত মানে কাপোৰ মেলা তাৰ মানে কিনিবলৈ সেই নাইতো মানে দেখিছে এনেকুৱাকৈ থৈ দিছোঁ এনেকুৱাকৈ চলি আছোঁ আৰু আমি বাকী গেছ ক'বলৈ গ'লে এখন টিংচি আপোনালোকে দেখিছিল মানে মই যে বদলাং খুজিছিলোঁ মই কৈ আছোঁ আপোনালোকক গোটেইখিনিৰ কথা ইয়াত চাই লওক এনেকৈ থৈ দিছোঁ মানে কেতিয়াবা আমাৰ চুৰ আৰু ক'ত সোমাব আমাৰ ইয়াততো চুৰ কৰিবলৈ একো জাগাই নাই আমাৰ জাগা মানে কি আমাৰ মানে বস্তুৱে নাই না সোণা আছে না পইচা আছে নিবাক লাগে কাপোৰৰো কি নিব মোৰ এইখিনি কাপোৰৰো কাম নাই বাকী গাইছ এখন আলনা আছে আপোনালোকে ভাবিব পাৰে আলনাত কিয় নাথাকে নাতেও বাকী আলনাখনৰো কাম নাই দুৰ্বল মানে এখনো বদলাব লাগিব মানে আন্ধু হৈ গৈছে দেখিছে না গাইছ আপোনালোকে ভাবিব পাৰে যে সিহঁতে লেতেৰা নহয় গাইছ মানে এতিয়া কি থ'ব বাকী ক'বলৈ গ'লে ইয়াত দেখিছে আলনাত থৈ দিছোঁ ইয়াত দেখিছে এখন হৈছে তৰ্জা বাকী এইটো লাইট আৰু ক'বলৈ গ'লে আমাৰ ঘৰতো এইটো আলমাৰি আছে দিয়ক মানে ইয়াত কেতিয়াবা কিবা থৈ দিব পাৰোঁ নুখুলোঁ দিয়ক আৰু গাইজ লাজ নকৰাকৈ এটা কথা ক'বলৈলগীয়া হ'লে মোৰ ঘৰত মানে গাইজ মোৰ কাৰণে লং পেণ্টে নাই ৰাইডত যোৱাতে দেখিছে আপোনালোকে মই ভাল লং পেণ্টৰ কাৰণে মই হাফ পেণ্টে মাৰি আছোঁ আৰু গাইজ ক'বলৈ গ'লে আপোনালোকে বিশ্বাস নকৰিব পাৰে গাইজ মাগছন খাই গৈছোঁ মোৰ ঘৰত মুঠতে 4টা লং পেণ্ট আছে তাতেও ক'ৰবাত চেক অমুক এনেকৈ লাগি আছে সেই গতিকে মই কিনিব পৰা নাই আপোনালোকে বহুতে ভাবি আছে যে স্কটি ইউটিউবৰ পৰা টকা পাইছে তো গাইজ আজিলৈকে মই টকা পোৱা নাই মানে কি ক'ম কিবা এটা কাৰণত মই টকা পোৱা নাই মই পালেতো আপোনালোকক মই ৰিভিউ কৰিমেই আপোনালোকে গমেই পাব বাকী এয়াই আৰু লাইন নাই ৰ'ব মানে ইনভাৰ্টাৰো নাইতো সেইকাৰণে গৰমত মৰি আছোঁ আৰু কালি আৰু ৰাতি 12টাক লাগি লাইন নাছিলে গতিকে কালি উহে মৰিছোঁ মাদাৰে বিচি আছে গাইছ আৰু কাৰণো আপোনালোকক ভাল জেগা দেখাবলৈ মন নাযাব মোৰতো মন যায় যে মই এটা ৰাইডত গৈ আপোনালোকক ভালকৈ মই বস্তুবিলাক দেখোঁ তাৰে ভিউবিলাক দেখাওঁ মোক পইচা নাই কাৰণে মই যাব পৰা নাই তো গাইজ এনেকৈ কেতিয়াবা এনে ধৰণৰ গাঁৱতে ব্লগ দিম আপোনালোকে চাব বাৰু কেতিয়াবা ৰাইডে চাইডে টকা হ'লে কেতিয়াবা যাম বাৰু আপোনালোকে দেখা পাব বাকী মই ৰাইডতো গৈছিলোঁ কোনোবা এদিন ভিডিঅ' চোৱা নাই চাব পাৰি সেইদিনা আহিছোঁ লোৱাৰ আছাম মানে আপোনালোকে চাব বেছি হিট নাই তো আপোনালোকে চাব চেনেলতে আছে আৰু সিদিনাও কৈছোঁ আজিও এবাৰ কৈ দিয়ক মানে আপোনালোকে ভাবিব পাৰে যে এই দুখীয়া ল'ৰা এটাৰ হাতত আইফোন আছে সি ক'ৰ পৰাই ল'লে সিদিনাও কৈ দিওঁ মানে মই নবীন ভাইটোকে গৈছিলোঁ গুৱাহাটীৰ নবীন ভাইটো আপোনালোকে ভিডিঅ'ত চাইছে তাৰ পৰা মোবাইলটো ল'লোঁ মানে মোৰ যোনটো ভিভ' মোবাইল আছিল আগতে সেইটো দি কিনে তাক মই এইটো আইফোনটো আনিলোঁ মানে তাত সি মতে বাকীও পাবা আছে কমচে কম পাবা আছে কিবা ইমান বহুত পাবা আছে আৰু বহুত পইচা মানে খোজা নাই দিয়ক মই কৈছোঁ কি পালে দিম এনেকুৱাকৈ মানে এনেকৈ আছোঁ আৰু এনেকুৱাকৈ আইফোন লৈছোঁ এইটো কিবাকৈ ভিডিঅ' বনাবৰ কাৰণে আপোনালোকে কোৱালিটি নহ'লেতো নাচায়তো এইটোতো ইমান কোৱালিটি ভাল নহ'ল আৰু মেইনলি ক'বলৈ গ'লে মোৰ ঘৰত এইখন আইনা আছে দিয়ক বাকী য'ত আমি ভাত খাওঁ ইয়াতে বহি আমি মানে ভাত খাওঁ এইখন বিৰাট বহি ভাত খাওঁ বিৰাট আজিতো আৰু সেই হৈছে আজিৰ দিনত চব টেবুলত বহি খাই বাকী চবেই নাখায় বাৰু কিছুমানে সেয়াই কৈছোঁ আমাৰো কেতিয়াবা মন যায়তো মানে টেবুলত বহি খাব ভাল বিছনা এখন আনিব ভালকৈ ৰুমটো প্লাষ্টাৰ কৰিব ভাল ৰং কৰিব কাৰণে বহুতে পইচাৰ অভাৱৰ কাৰণে কৰিব নোৱাৰে সেই গতিকে কৈছোঁ গাইজ আপোনালোকে আৰু বেয়া নাপাব আৰু মোৰ ঘৰতনো দেখাবলগীয়া বস্তু কি আছে সেইটো ৰুম আৰু এইটো ঘৰতো কিবাকৈ আছোঁ মই নেদেখালোঁ হয় আপোনালোকক কিন্তু দেখাইছোঁ যিহেতু আপোনালোকে এইবিলাক মানে মোক কৈছিল এদিন যে তোমাৰ ঘৰটো ভালকৈ দেখুওৱা সেই গতিকে ঘৰটো দেখাই দিছোঁ মানে ভালে বেয়াই কিবা হৈছে মই নাজানো আৰু আপোনালোকক মেইন কথাটো কোৱা নাই ৰ'ব এইটো আমি ঘৰ নিজে বনা নাই আমাক ইয়াত চৰকাৰৰ পৰাই দিছিল পইচা চৰকাৰৰ পৰাই দিয়াৰ পিছত আমি এনেকৈ ঘৰটো বনাইছিলোঁ আৰু কোনোবা যদি মোৰ ঘৰত আহিব বিচাৰিছে তো আহি যাব মই তলত ইনষ্টাগ্ৰামৰ আইডিটো দিছোঁ তাতে মেছেজ কৰিব আৰু আহি যাব মোৰ ঘৰলৈ আৰু ঘৰৰ ভিতৰতনো আপোনালোকক কিমান দেখাই থাকিম তো এতিয়া পিছফালটো চাওঁ চলক আৰু ক'বলৈ গ'লে এইটোৱে হৈছে আমাৰ মানে গমেই পাইছে আৰু এইটোৱে হৈছে আমাৰ ফিল্টাৰ আপোনালোকে আহিলে গমেই পাব ঘৰৰ আগতে থাকে এইটো আমাৰ আৰু গাইজ আজিৰ ব্লগটো ইমানেই আছিল যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু এটা কমেণ্ট কৰিব আপোনালোকৰ বাৰু কি ক'ব লগা আছে মোৰ প্ৰতি ইয়াত কমেণ্টটো কৰি দিব মই ভাল পাম